Hello everyone, welcome back to my another mini vlog. আজি বহুত দিনৰ পাছত আকৌ লৈ আহিছো আপোনালোকৰ কাৰণে মোৰ ডেইলি মিনি vlog আৰু ইয়াৰ ৰাতিপুৱা ওলালো কলেজলৈ বুলি গৈ আছো কলেজ আৰু ফাৰ্ষ্ট ক্লাছটো আছিল টেক্সটাইলৰ গাৰ্মেণ্ট এণ্ড এক্সেসৰিজৰ সবে একদম বেবি সেট বনাবৰ কাৰণে কাগজ কটাত বিজি হৈ আছে গুটেখিনি আৰু সবকে অলপ দেখুৱাই দিছো আমাৰ ক্লাছটো তাৰ পাছতে মাজৰ ক্লাছবোৰ ইমানকে ভিডিও নকৰিলো কিনৰ বেলেগকে ক্লিপ লম ন ক্লাছ কৰি থকা আৰু এয়া একদম লাষ্টৰ ক্লাছৰ প্ৰেক্টিকেলৰ আমাৰ প্ৰেজেন্টেচন আছিল সো প্ৰেজেন্টেচন দি আছিল তাৰে ক্লিপ আমাৰ প্ৰিটিশাই লৈ থৈছে মই কোৱাও নাছিলো বাট মানে তাই বোলে তই ব্লগত দিব পাৰিবি হেতু কাৰণে ধুনীয়াকৈ ভিডিও কৰি থৈছে মজাকে ভিডিও কৰিলে এয়া আপোনালোকক দেখাই দিছে প্ৰেজেন্টেচন দি আছো আমি আমাৰ গ্ৰুপটোৱে যেহেতু ডেইলি মিনি ব্লগ বনোৱা নহয় গতিকে ভাবিছো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম মানে ৰেগুলাৰ হ'বলৈ চাম আৰু তাৰ পিছত কলেজ ছুটি হওঁতে সন্ধিয়াই হৈ গ'ল যেহেতু আজিকালি দিন ছুটি হ'বলৈ লৈছে আৰু তাৰপৰা মই যাওঁতে ফাৰ্মাচীত সোমাই গ'লো টেবলেট কিনিব আছিলে দেন গৈ আছো ঘৰলৈ বুলি আৰু আমাৰ তিনিআলিতে আমাৰ ঘৰলৈ সোমাই যোৱাৰ ৰাস্তাটোতে একদম ধুনীয়াকৈ তোৰণ দি থৈছে যিহেতু কাইলৈৰ পৰা আমাৰ নামঘৰত ভাগৱত আছে আৰু দেখিছেন ইমান ধুনীয়াকৈ সজাই থৈছে আমাৰ গেটখন আৰু ইয়াতে মূৰ্তি স্থাপন কৰিবহি আৰু আমাৰ ৰাস্তাটো একদম মজাকে লাইট চাইট দি সজাই থৈছে তাৰপৰা ঘৰলৈ আহি আজি ৰাতি দিনত একদম সিম্পল ভেজ থালি এখন খালো দাইল আছিলে ডিম আছিলে লগতে আলু ভাজি আৰু এপিচ নেমু আৰু তাৰপিছতে দেখিছেনে কি কৰি আছো অকণমান স্কিন কেয়াৰ কৰি লৈছো মানে মায়ে এইবোৰ কিবা কিবি দিছিলে মানে এইবোৰ চন্দন আৰু আলু চালু কিবা কিবি আছিলে আৰু মই গম নাপাওঁ চ' সেয়াকে দি আছিলে মই সানি আছো আৰু লগতে মা আৰু ভণ্টিও সানিছে মাক অলপকে দেখুৱাই দিছো গতিকে আজিলৈ আহিছো মোৰ মিনি ব্লগটি সামৰিছো আকৌ লগ পাম অন্য এটি মিনি ব্লগৰ সৈতে ডোন্ট ফৰগেট টু লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব বাই বাই